নমস্কাৰ, আপোনালোকৰ বিহু কেনে গৈছে বাৰু? লাৰু পিঠা বনাইছেনে নাই? মই এবাৰ প্ৰথমবাৰ জীৱনত ভাবিলোঁ পিঠা বনাওঁ নিজে। প্ৰত্যেকবাৰতো মায়ে বনায়, সেয়েহে মই নাৰিকলৰ লাৰু, তিলৰ লাৰু, তেল পিঠা আৰু হেঁচা পিঠা সকলোবোৰ বনাবলৈ মই মামীক শিকাই দিবলৈ ক'লোঁ। তিলৰ লাৰু বাৰু ঠিকে বনালোঁ, কিন্তু যেতিয়া মই ঘিলা পিঠা মানে তেল পিঠা বনাবলৈ লৈছিলোঁ, ইমানেই উতলা তেলত মই ঢালি দিছিলোঁ যে প্ৰথম পিঠাকেইটা জ্বলিয়ে থাকিলে আৰু তাৰপিছত মোৰ ইমান বেয়া লাগিছিলে। কিন্তু এটা এটাকৈ দিয়াৰ পিছত লাহে লাহে ইমান ধুনীয়াকৈ ফুলি উঠিছিলে পিঠাখিনি, বহুত ভাল লাগিছিলে মোৰ মনটো চাই। তাৰপিছত আকৌ নাৰিকল ৰুকাত লাগি গ'লোঁ। হেঁচা পিঠাত নাৰিকল আৰু চেনি মিক্স কৰি দিব লাগিব। মামীয়ে নাৰিকলখিনি ভাজি দিলে, তাৰপিছত চেনিখিনি গ্ৰাইণ্ড কৰি দিলে আৰু মই পিঠা বনোৱা ষ্টাৰ্ট কৰিলোঁ। ইমানেই গৰম হয় টাৱাখন, মই শ্বেপটোৱে দিব পৰা নাছিলোঁ, যেনে তেনে দিলোঁ। আৰু এয়া মানুহ বিহুৰ দিনা সকলোকে পিঠা খোৱালোঁ।